নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি সকলোৱে ৰামায়ণ মহাভাৰতৰ সেই বিখ্যাত কাহিনীবোৰ শুনিছোঁ, নহয়নে বাৰু? আমি সকলোৱে সঞ্জীৱনী মন্ত্ৰৰ কথা শুনিছোঁ। কিন্তু জানেনে বাৰু, সেই সঞ্জীৱনী মন্ত্ৰ আদিতে কেৱল দৈত্যসকলেহে জানিছিল। বহু কৌশলেৰে, বহুত বুদ্ধিৰেহে দেৱতাসকলে সেই সঞ্জীৱনী মন্ত্ৰ দৈত্যসকলৰ পৰা শিকিছিল। কেনেকৈ সেই মন্ত্ৰ শিকিছিল জানিবলৈ হ'লে আমি শুনিব লাগিব সেই কচ দেৱযানীৰ বিখ্যাত কাহিনীটো। আহকচোন আজিৰ এই ভিডিঅ'টোত সেই বিখ্যাত কাহিনীটোৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। পুৰণি কালত স্বৰ্গ, মৰ্ত্য, পাতাল এই তিনিও লোকৰ ওপৰত নিজৰ একাধিপত্য স্থাপনৰ কাৰণে দেৱতা আৰু অসুৰসকলৰ মাজত প্ৰায়ে ভয়ানক যুদ্ধ হৈ আছিল। দেৱতাসকলৰ গুৰু বৃহস্পতিৰ বুদ্ধি ভৰসাত দেৱতাসকলে যুদ্ধ কৰিছিল। ঠিক সেইধৰণে অসুৰসকলৰ গুৰু শুক্ৰাচাৰ্যৰ বুদ্ধি ভৰসাত অসুৰসকলে যুদ্ধ কৰিছিল। অসুৰসকলৰ এক সুবিধা আছিল সঞ্জীৱনী মন্ত্ৰ। ত্ৰিভুৱনত সেই সঞ্জীৱনী জনা লোক একমাত্ৰ শুক্ৰাচাৰ্যই আছিল, আৰু এই গোপন মন্ত্ৰৰ সহায়তেই যুদ্ধত নিহত অসুৰসকলক তেওঁ পুনৰ জীয়াই তুলিছিল, আৰু সেইসকল সৈন্যই পুনৰ যুদ্ধ আৰম্ভ কৰিছিল। ফলত দেৱতাসকল বিবুদ্ধিত পৰিছিল। অৱশেষত দেৱতাসকলে এটা বুদ্ধি পাঙিলে যে তেওঁলোকৰ গুৰু বৃহস্পতিৰ পুত্ৰ কচে দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰত শিষ্যত্ব গ্ৰহণ কৰিব আৰু তেওঁৰ আস্থাভাজন আৰু খুব ঘনিষ্ঠ হৈ চলে বলে কৌশলে সেই সঞ্জীৱনী মন্ত্ৰ শিকি আহিব। দেৱতাসকলৰ কথামতেই কচে শুক্ৰাচাৰ্যই বাস কৰা বৃষ পৰ্ব নামৰ ঠাইত উপস্থিত হৈ তেওঁ উদ্দেশ্য ব্যক্ত কৰিছিল, আৰু শুক্ৰাচাৰ্যই আনন্দ মনেৰে তেওঁক শিষ্যত্ব গ্ৰহণ কৰিছিল। কাৰণ তেতিয়াৰ দিনত কোনো গুৰুৱেই যোগ্য শিষ্যই বিদ্যা শিক্ষা প্ৰাৰ্থনা কৰিলে বিমুখ নকৰিছিল। এনেদৰেই বহু বছৰ কাল কচে গুৰুৰ গৃহত অতিক্ৰম কৰিলে। দেৱযানী নামেৰে শুক্ৰাচাৰ্যৰ এগৰাকী পৰমা সুন্দৰী কন্যা আছিল। দেৱযানীৰ ক্ৰিয়াকলাপ, নাচ গান আদি প্ৰতিটো মুহূৰ্তত কচে লগ দিছিল। দেৱযানীৰ কচলৈ এক প্ৰকাৰৰ প্ৰেম ভাৱ জাগি উঠিছিল। ইফালে দৈত্যসকলে কচে গুৰুৰ গৃহত আশ্ৰয় লৈ থকা কথাটো ভাল পোৱা নাছিল। তেওঁলোকে অনুমান কৰিছিল যে দেৱতাসকলে কৌশল কৰি গুৰুৰ গৃহলৈ সঞ্জীৱনী মন্ত্ৰ শিকি যাবৰ বাবে কচক পঠিয়াই দিছে। গতিকে কচক যিকোনো প্ৰকাৰে বাধা দিবৰ বাবে অসুৰসকল যত্নপৰ হ'ল, আৰু এদিন গৰু চৰাবলৈ যাওঁতে কচক অকলশৰীয়াকৈ পাই দৈত্যসকলে তেওঁক হত্যা কৰি টুকুৰা টুকুৰকৈ কাটি কুকুৰক খুৱাই দিলে। বহু দেৰিলৈকে কচ যেতিয়া ঘৰলৈ উভতি নাহিল, দেৱযানীয়ে অনুমান কৰিলে যে নিশ্চয় কচৰ কিবা বিপদ হৈছে। তেওঁ দেউতাকক ঘৰলৈ কচক উভতাই আনিবৰ বাবে কাকুতি মিনতি কৰিলে। জীয়েকৰ মৰমত শুক্ৰাচাৰ্যই সঞ্জীৱনী মন্ত্ৰ প্ৰয়োগ কৰি কচক উভতাই আনিলে, আৰু কিয় পলম হ'ল সোধাত কচে তেওঁক হত্যা কৰা গোটেই কাহিনীটো বিৱৰি ক'লে। আকৌ এবাৰ হাবিৰ পৰা কচে দেৱযানীৰ কাৰণে ফুল আনিবলৈ যাওঁতে অকলশৰীয়াকৈ পাই দৈত্যসকলে তেওঁক হত্যা কৰিলে, আৰু পতাত পিহি সাগৰৰ পানীৰ লগত মিহলাই দিলে। এইবাৰো দেৱযানীৰ কথামতে শুক্ৰাচাৰ্যই সঞ্জীৱনী মন্ত্ৰ প্ৰয়োগেৰে তেওঁক উভতাই আনিলে, আৰু গোটেই কাহিনীটো গুৰুৰ আগত ব্যক্ত কৰিলে। আকৌ এবাৰ দৈত্যসকলে কচক চল বুজি হত্যা কৰিলে আৰু তেওঁক জ্বলাই দিলে। তেওঁৰ ছাই ভস্ম খুব কৌশলেৰে দৈত্যসকলে তেওঁলোকৰ গুৰু শুক্ৰাচাৰ্যৰ সুৰাৰ লগত মিহলি কৰি তেওঁক খুৱাই দিলে। এইবাৰো দেৱযানীয়ে আগৰ দৰেই
কচক উভতাই আনিবৰ বাবে দেউতাকক কাকতি মিনতি কৰিলে। কিন্তু দেউতাকে এইবাৰ কচৰ চিন্তা বাদ দিবলৈ ক'লে, কাৰণ তাইৰ সৌন্দৰ্য আছে। সুখ আনন্দ উপভোগৰ কাৰণে তাইৰ গোটেই জীৱনটো পৰি আছে। কিন্তু নিষ্কলকো চৰিত্ৰ কচৰ প্ৰতি দেৱযানীৰ আছিল গভীৰ ভালপোৱা। তেওঁৰ অবিহনে দেৱযানী জীয়াই থাকিব নোৱাৰো বুলি অনশন ব্ৰত আৰম্ভ কৰিলে। বাৰে বাৰে দৈত্যসকলে কচক হত্যা কৰাৰ বাবে শুক্ৰাচাৰ্যৰ ভীষণ খং উঠিল আৰু তেওঁ জীয়েকৰ কষ্ট সহিব নোৱাৰি সঞ্জীৱনী মন্ত্ৰ প্ৰয়োগ কৰিলে। সঞ্জীৱনী মন্ত্ৰৰ বলত কচে জীৱন পালে ঠিকেই, কিন্তু তেওঁৰ অৱস্থান তেতিয়া গুৰুৰ দেহৰ অভ্যন্তৰত। ওলাবলৈ পথ নেপাই তেওঁ ভিতৰৰ পৰাই গুৰুৰ আহ্বানৰ সঁহাৰি দিলে মাথো। শুক্ৰাচাৰ্য আচৰিত হ'ল। কচে কেনেকৈ তেওঁ দেহৰ ভিতৰত প্ৰৱেশ কৰিলে কচক ক'বলৈ ক'লে আৰু কচে গোটেই কাহিনীটো বিৱৰি ক'লে। শুক্ৰাচাৰ্য বৰ ক্ৰোধিত হ'ল। তেওঁৰ সুৰাসেৱী হোৱাৰ বাবেহে দুষ্ট অসুৰবোৰে তেওঁৰ লগত এনে চতুৰ কৰিব পাৰিলে। গতিকে মানৱ জাতিৰ মংগলৰ বাবে তেওঁ তেতিয়াই এক বিধান দিলে, এতিয়া সুৰাপান ধৰ্মবিৰোধী কৰ্ম হ'ব। যি লোকে সুৰাপান কৰিব তেওঁৰ জ্ঞান লোপ পাব আৰু ধৰ্মই তেওঁক এৰা দিব। তেনে লোক সকলোৰে ঘৃণাৰ পাত্ৰ হ'ব। এয়া মানৱীয় মোৰ বাণী। ইয়াক অমংগলীয় ধৰ্মনীতি বুলি সকলোৱে গণ্য কৰিব লাগিব। শুক্ৰাচাৰ্যই দেৱযানীৰ ফালে চাই ক'লে, যদি কচক জীয়াই তুলিব লাগে তেতিয়া তেওঁ মোৰ উদৰ ফালি বাহিৰলৈ আহিব লাগিব, যাৰ ফলত মই মৃত্যুমুখত পৰিম। দেৱযানী বিবুদ্ধিত পৰিল। তেওঁৰ বাবে দুয়োজনেই সমানে প্ৰয়োজন। খন্তেক সময় চিন্তা কৰাৰ পাছত শুক্ৰাচাৰ্যই এটা উপায় বিচাৰি পালে। তেওঁ কচক ক'লে, বৃহস্পতি পুত্ৰ কচ, তুমি কি উদ্দেশ্য লৈ মোৰ ওচৰলৈ আহিছিলা মই আজি বুজি পাইছোঁ। তুমি তোমাৰ উদ্দেশ্য পূৰ্ণ কৰিলা। মই দেৱযানীৰ কাৰণে তোমাক জীয়াই তুলিব লাগিব আৰু মই দেৱযানীৰ কাৰণে জীয়াই থাকিব লাগিব। মই তোমাক এতিয়া সঞ্জীৱনী মন্ত্ৰ শিকাম। মোৰ উদৰ ফালি তুমি বাহিৰলৈ ওলাই অহাৰ পাছত যেতিয়া মোৰ মৃত্যু হ'ব, তুমি সেই সঞ্জীৱনী মন্ত্ৰ প্ৰয়োগেৰে মোক জীৱিত কৰি তুলিবা। গুৰুৰ আদেশ পাই কচে শুক্ৰাচাৰ্যৰ উদৰ ফালি বাহিৰলৈ ওলাই আহিল আৰু সঞ্জীৱনী মন্ত্ৰ প্ৰয়োগেৰে শুক্ৰাচাৰ্যকো জীৱিত কৰি তুলিলে। গুৰুক প্ৰণাম কৰি তেওঁ ক'লে, হে দেৱ, জ্ঞানদাতা গুৰু এনেও পিতৃতুল্য, কিন্তু মই আপোনাৰ দেহৰ পৰা নিৰ্গত হ'লো বাবে আপুনি মোৰ মাতৃৰ দৰেও হ'ল। বহু বছৰ শুক্ৰাচাৰ্যৰ গৃহত থাকি শিক্ষা লাভ কৰাৰ পাছত কচে দেৱলোকলৈ যাবলৈ সাজু হ'ল। তেতিয়া দেৱযানীয়ে তেওঁক ভালপোৱাৰ প্ৰস্তাৱ আগবঢ়ালে আৰু বিবাহ কৰাবৰ বাবে আহ্বান জনালে। তেতিয়া কচে ক'লে, তুমি মোৰ গুৰুৰ কন্যা, সদায় পৰম সন্মানীয়া। মই তোমাৰ পিতৃৰ শৰীৰৰ পৰা নিষ্কান্ত হৈ পুনৰ জীৱন লভিছোঁ। সেইবাবে মই তোমাৰ ভাতৃ হ'লোঁ। গতিকে তুমি মোক বিবাহ কৰাৰ ইচ্ছা প্ৰকাশ কৰা অনুচিত। বহু চেষ্টা কৰিও দেৱযানীয়ে কচৰ মন সলনি কৰিব নোৱাৰিলে। এনেকৈয়ে কচে গুৰুৰ পৰা সঞ্জীৱনী মন্ত্ৰ শিকি দেৱলোকলৈ গমন কৰিলে। বন্ধু বান্ধৱীসকল, কাহিনীটো উপস্থাপন কৰোঁতে যদি অনিচ্ছাকৃতভাৱে কিবা ভুল ক্ৰুটি ৰৈ গৈছে তাৰ বাবে ক্ষমা বিচাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আগলৈ এনেকুৱা ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।